নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ। আজি আমি বড়ো সাহিত্য সভাৰ বিষয়ে জানিম। তো মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকৰ কিবা মতামত জনাব বিচাৰে প্লিজ কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটি ক্লিক কৰি অল অপশ্যনটো চিলেকশ্যন কৰি ল'ব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বড়ো সাহিত্য সভা, যাক নেকি বড়ো ভাষাত বড়ো টুনলাই আফাদ বুলি কোৱা হয়। বড়ো সাহিত্য সভাৰ প্ৰধান উদ্দেশ্য হ'ল বড়ো সাহিত্য সংস্কৃতি উন্নতি আৰু প্ৰসাৰৰ বাবে কাম কৰা। বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য সংস্কৃতি উন্নতি আৰু প্ৰসাৰৰ বাবে 1952 চনৰ 16 নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বাসু গাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। এই অনুষ্ঠানটোত অসমৰ লগতে পশ্চিমবংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, নেপাল আৰু বহুতো ঠাইৰ গণ্যমান্য লোকৰ প্ৰতিনিধিত্ব আছে। বড়ো সাহিত্য সভাই বহুদিন সংগ্ৰাম কৰাৰ পাছত 1963 চনত প্ৰাথমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয় আৰু 1968 চনত মাধ্যমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। বিশেষকৈ বড়ো সাহিত্য সভাৰ এলানি প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নৰ্থ ইষ্টৰ হিলছ ইউনিভাৰ্চিটিয়ে বড়ো ভাষা সাহিত্যক মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিয়ে। 1985 চনত বড়ো ভাষা অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়। বড়ো সাহিত্যই 1955 চনৰ পৰাই এখন মুখপত্ৰ প্ৰকাশ কৰি আহিছে। এই মুখপত্ৰখনৰ নাম বড়ো হিচাপে জনা যায়। প্ৰথম পৰ্যায়ত কছাৰী হিচাপে প্ৰকাশিত হৈছিল যদিও পৰৱৰ্তী সময়ত বড়ো হিচাপে এই মুখপত্ৰখন নামকৰণ কৰা হৈছে। বড়ো সাহিত্য সভাৰ এটা প্ৰকাশন পৰিষদ আছে। এই প্ৰকাশন পৰিষদৰ দ্বাৰা বৰ্তমানলৈকে প্ৰায় 80খনতকৈ অধিক বড়ো ভাষাৰ পাঠ্যপুথি, কবিতা পুথি, চুটিগল্প, উপন্যাস আদি প্ৰকাশ কৰিছে। বড়ো সাহিত্য সভাই প্ৰতি বছৰে বড়ো ভাষাৰ শ্ৰেষ্ঠ লেখকজনক সোমেশ্বৰী ব্ৰহ্ম শ্ৰেষ্ঠ সাহিত্য বঁটাৰে সন্মানিত কৰাৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো ভাষাত সৰ্বাধিক নম্বৰ পোৱা পৰীক্ষাৰ্থীক কিছু আৰ্থিকভাৱে সম্বৰ্ধনা জনাই আহিছে। 1996 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো ভাষা আৰু সাহিত্যৰ বাবে এটা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় দ্য এজিছ অফ দ্য কমিশ্যন ফৰ চাইণ্টিফিক এণ্ড টেকনিকেল টাৰ্মিনলজি অধীনত বড়ো সাহিত্য সভাই 40,000ৰো ততোধিক বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ত শব্দসমূহ প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ উপৰিও বড়ো ভাষাক ভাষা সন্মান স্বীকৃতি দিবলৈ সাহিত্য একাডেমী সন্মত হৈছে। ভাৰতৰ সংবিধানৰ অষ্টাদশ অধ্যায়ত বড়ো ভাষা আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাৰত চৰকাৰে স্বীকৃতি দিছে।